নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছে। পাপা উঠিছোঁ গুডুগু ফুলি আছে তো ভাবিছোঁ আজি আৰু চবকে খ্ৰীষ্টমাছৰ বহুত শুভেচ্ছা থাকিল। উপলক্ষে আজি যাম বুলি ভাবিছোঁ তো দেখাই আছোঁ কাৰ লগত যাওঁ কি কৰোঁ মানে মই গৈ পোৱা নাছিলোঁ সেইটো কাৰণে আজি ভাবিছোঁ যাম। তেন্তে আপোনালোককো ভাবিছোঁ মোৰ লগত লৈ যাম। যিমান পাৰোঁ চেষ্টা কৰিম ভিডিঅ' কৰিবলৈ, কাৰণ মই মানুহৰ আগত মই কেমেৰাটো এনেকৈ উলিয়াবলৈ মোৰ লাজ লাগে, মই নোৱাৰোঁ। মানুহে চাই থাকিলে মানে মোৰ হাঁহি উঠি যায় বা মই নোৱাৰোঁ। সেইটো কাৰণে মই যিমানখিনি পাৰোঁ অলপ হ'লেও দেখাব চেষ্টা কৰিম। তেন্তে ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰাৰ সৰুকৈ আজি চাগে মই নিজৰ ঘৰৰ পৰিৱেশটো দেখাব পাৰোঁ তো বেষ্ট নাপাব আৰু তো তেন্তে ব'লক ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰোঁ। মাতে ৰাতিপুৱাই ৰুটি মাংস খাম, বৰদিন চাবলৈ যাম। তো মায়ে ৰুটি বনাই আছে, খাই কৰি লওঁ। খাই কৰি লৈ কিবা কিবি কাম কেইটামান আছে সেইকেইটা কৰিম চাগে, টাউন যাম আকৌ। হয় মই ধুমাধুম দৌৰি আহিছোঁ। আমাৰ পোৱালিকেইটা মানে কি হয়, দৰ্জা পিছফালে হওক আগফালে হওক খোলা থাকিলেই একদম চিধা আহি পথাৰ পায়হি। তো সেইটো কাৰণে অকণ দিগদাৰ হৈ যায়। সিহঁতক বেজি চেজি দিয়া আছে তো বেলেগ কুকুৰ আহিলে অলপ দিগদাৰ হৈ যায়। সেয়া তো সিহঁতক মই আনি লওঁ ভিতৰত। তো মানে কি ক'ম, বৰ নক্সালী। তো মই সিহঁতক পিছে হওক দৌৰি ফুৰিব লাগে, কাৰণ সিহঁত পিছফাল পায়হি। তো মই সিহঁতক নি লওঁ। সিহঁতৰ কান্দ কমাই অকণ দেখাই আছোঁ। ইয়াত দেখিছে এটা এইটো এটা এইটো ঘূৰিলি না দুইটা দেখিছে। বা সিহঁতক কাটে নেকাটে নাজানো, মোকতো বহুত কাটে ভাই। ধানৰ এইবিলাক আঁহবিলাকে মানে ধানৰ নহয় নৰাবিলাকে জঁপিয়াই ফুৰে। ঐ গলি নে ঘৰত গলি এনেকেই জঁপিয়াই ফুৰে পাগলৰ নিচিনা। চিকু চিকু ইমানে চাপৰ, সি ইমানে চাপৰ, তাক ধানৰ নৰা কাটি থোৱাৰ পিছতো তাৰ লগত সমান হৈ গৈছে বেচেৰা। সি মানে আমাৰ চাইজৰ হ'ল। ভালে এইটোতো ওখই বান্দৰী। গলি নে? সেইটো মানে দৌৰিব পালে সিহঁতক একো নালাগে, খেলিব লাগে। গলি নে দুইটা দেখিছোঁ কুকুৰ দি সোমাইছে। খুৰাহঁতৰ খুৰাহঁতৰ সৰিয়হ গলি তহঁতক মই কি আচাৰি নোলোৱাকৈ নহয় নেকি? বেছি বদমাছ। এইপাত যে এইপাতৰ নিচিনা সাংঘাতিক জিনিস নাই। তাই চিকুকো আনিব দেখিছে নহয় ঘৰ কোনফালে তাই গ'ল কোনফালে মই খাই লওঁগৈ। খোৱাই নাই ৰাতিপুৱা উঠি পেলাই মই সিহঁতৰ লগত দৌৰি ফুৰিছোঁ। পথাৰ পালোঁগৈ তো আহিলোঁ। এতিয়া মই খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। নগাঁও কলেজত ফাংচন চাই পেলাই মানে ডিমৌগুৰিত বা এজনী ঘৰত থকা কথা আছিলে, হিমাদ্ৰী বা, কিন্তু থকাটো নহ'ল, ঘৰলৈ গুচি আহিলোঁ। তো সেইটো কাৰণে মোৰ স্কুটি থাকি গ'ল বাহঁতৰ ঘৰত, কাৰণ মই গৈছিলোঁ ইয়াৰ পৰা স্কুটি লৈ আৰু সেইখিনিৰ পৰা দাদাৰ লগত গৈছিলোঁ। সেইটো কাৰণে এতিয়া স্কুটিখন আনিব যাওঁ। তো ভিডিঅ' পিছত বনাব পাৰোঁ নবনাব পাৰোঁ, কিন্তু কেইটামান কাম আছে, কামখিনি কৰি লওঁ। কৰি মেলি একদম খ্ৰীষ্টমাছত লগ পাই কৰি ৰেডি ধুমাধুম ওলালোঁ। দেৰি হৈছে তো আপোনালোকক তাত গৈ লগ পাই আছোঁ, কি হয় দেখাই আছোঁ। তেন্তে ব'লক। একদম বাই ৰেডি হৈ আছে, তাৰপিছত যাম ষ্টাইল কৰিছে। তো মই ইয়াৰ পাই গ'লোহি, স্কুটি ইয়াত থৈছোঁ। এতিয়া বাৰ লগত যাম, এতিয়া বাহঁতৰ লগত যাম। তো আপোনালোকক দেখাওঁ।
বহুত ভিৰ বহুত ভিৰ ন ফটো চটো ভালকৈ উঠিব নাপালোঁ বহুত বেছি আৰু যদি আমি হোপ কৰি আহিছিলোঁ যে আমি সোনকালে ওলাম আৰু গৈ পেলাই ভিৰ নাপাম ষ্টিল বহুত আমি ভিৰ ভিৰে পালোঁ আৰু তেওঁলোকৰ মেৰি খ্ৰীষ্টমাছত উঠিব নাপালোঁ হ'ল হৈ গ'ল আৰু আমাৰ আমি এতিয়া চাগে খাব যাম আৰু নাজানো বাকীটো আমাৰ আৰু দুজনী লগৰ ৰখি আছে আমি তাত গৈ লওঁ তাৰপিছত বেলেগটো ক'ম অ'কে কোনে ফুটাই আছে পুত্ৰ প্ৰভু যীশুক আমাৰ উদ্ধাৰৰ কাৰণে এই পৃথিৱীলৈ পঠিয়াই দিয়াৰ বাবে কালি যেনেকৈ ভাবিছিলোঁ ভিডিঅ' বনাম ফটো উঠিম কিন্তু একো নহ'ল পুৰা মানুহ ভিৰ পুৰা মানুহ ভিৰ তো সেইটো কাৰণে একো নহ'লে তো ফটোও ভালকৈ উঠিব নাপালোঁ ভালকৈ ভিডিঅ'ও নকৰিলোঁ ইমান মানুহ আছিলে তো সেইটো কাৰণে তো বাকেইজনীৰ লগতে অকণ সময় থাকিলোঁ কথা পাতিলোঁ এনেই কিবা কিবি খালোঁ তাৰপিছত গুচি আহিলোঁ তো সিমানখিনিয়ে আছিলে ভিডিঅ'টো শেষ নকৰিলোঁ আজি ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু ঘৰৰ পৰিৱেশ সিহঁতৰ লগত থকা মানে পৰিৱেশটো আৰু খ্ৰীষ্টমাছৰ পৰিৱেশটো আপোনালোকক সৰুকৈ দেখাব চেষ্টা কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰি দিব তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম আশীৰ্বাদ দি যাব তেন্তে আজিলৈ বাই বাই